আজি আমি বনাম অমিতা ফুলৰ ভাজি। এতিয়া কেৰাহীটো বহাই দি দিছোঁ, তেল অকণমান দি দিছোঁ। তাৰপিছত পিঁয়াজ দিছোঁ এটা, জলকীয়া দুটা দি দিছোঁ। পিঁয়াজখিনি আমি ভালকৈ ভাজি ল'ম। এতিয়া অমিতাৰ ফুলখিনি ঢালি দিছোঁ, নিমখ দি দিছোঁ। হালধি দি দিছোঁ অকণমান। এতিয়া গোটেইখিনি ভালকৈ ভাজি ল'ম। এতিয়া অকণমান সময়ৰ কাৰণে ঢাকনিখন দি দিছোঁ। অকণমান পিছত ঢাকনিখন গুচাই দিলোঁ। অমিতা ভাজিখন হৈ গ'ল। আপোনালোকে এবাৰ এনেকৈ ভাজি খাই চাবচোন। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।